Hello viewers, আজি আমি এটা বহুত বেলেগ টপিক লৈ আলোচনা কৰিবলৈ আইছো। এই টপিকটো হল যে আমাৰ অৰুণোদয় আঁচনি। সো আমি সকলোৱে জানো যে আমাৰ অৰুণোদয় আঁচনি ফৰ্ম ফিল আপৰ কিবা যেতিয়া পোষ্ট সোশ্যাল মিডিয়াত দিয়া হয় তেতিয়া কি হয় আমি দেখিবলৈ পাও যে বহুত কমন কোৱেশ্চন যে আমি এই অৰুণোদয় আঁচনি সুবিধাটো কেনেকৈ লাভ কৰিব পাৰো। তাৰ পিছত থাকে যে এই অৰুণোদয় আঁচনিত আমি যে আমাৰ নামটো লিপিবদ্ধ হৈছে না নাই আমি কেনেকৈ গম পাম। তাৰ পিছত আৰু থাকে যে আমাৰ নামটো লিষ্টত কিয় নাই। সেই গোটেইবিলাক বস্তু আমি আজি এই ভিডিওৰ জৰিয়তে আলোচনা কৰিম। সো আপোনালোকে লাষ্ট লৈকে চাব, কিয়নো আপোনালোকে যদি লাষ্ট লৈকে না চাই আপোনালোকে এই অৰুণোদয় আঁচনিটো কেনেকৈ লাভ কৰিব এটোৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। সো আপোনালোকে লাষ্ট লৈকে চাব। সো বলক আমি ভালকে গোটেইবিলাক বস্তু আপোনালোকক বুজাই দিওঁ। ফাৰ্স্ট আমি সকলোৱে জানো যে আমাৰ 17 সেপ্টেম্বৰত যে আমাৰ কি আছে অৰুণোদয় আঁচনি এইটো দিয়া হ'ব। সো আপোনালোকে কেনেকৈ এইটো কৰিব পাৰে। সো মই আপোনালোকক কৈ দি আছো কেনেকৈ স্টেপ বাই স্টেপ কৰিব লাগে। সো গাঁও পঞ্চায়তত যিবিলাক হেড থাকে বা গ্ৰাম পঞ্চায়তত যিবিলাক মেম্বাৰ আছে আপোনালোকে তাৰ লগত লগ কৰিব। হিয়তে আপোনালোকক এটা কি দিব ফৰ্ম দিব। সো আপোনালোকে ফৰ্মটো ভৰি হিয়তক দিবা লাগিব। সো দিয়াৰ পিছত কি হ'ব আপোনালোকে হিয়তে নম্বৰ ল'ব আৰু আপোনালোকৰ একাউণ্ট নম্বৰটো লোৱাৰ পিছত আপোনালোকে কৈ দিব যে ঠিক আছে আপোনালোকৰ হৈ যাব। সো এতিয়া কথাটো হ'ল যে আমাৰ নামটো ইয়াতে মানে লিপিবদ্ধ হৈছে নে নাই আমি কেনেকৈ গম পাম। সো আপোনালোকে মই স্ক্ৰিনত এটা মেছেজ লগাই দিম যে এনেকৈ এটা মেছেজ আহি আছে 1 টকা আপোনালোকৰ একাউণ্টত আহি আছে। তো আপোনালোকে তেতিয়া বুজি ল'ব লাগিব যে আপোনাৰ নামটো লিপিবদ্ধ হৈছে। এতিয়া কথাটো হ'ল যে যাৰ যাৰ মোবাইলত এই মানে 1 টকাৰ মেছেজটো অহা নাই। সো মই ক'ব বিচাৰো যে হিয়তে এতিয়া নাপায় বা 17 সেপ্টেম্বৰত হিয়তে নাপায়। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ কি হ'ব আপোনালোকে পুনৰাই এইটো ডকুমেন্ট বা ফৰ্ম ফিল আপৰ সময়টো পাব। সো আপোনালোকে কি কৰিব লাগিব এই যে আমাৰ পঞ্চায়তৰ মেম্বাৰ বিলাক আছে হিয়তৰ লগত আপোনালোকে লগ কৰিব আৰু হিয়তক ক'ব মানে আপোনালোকক কৈ দিব যে আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ গভৰ্ণমেণ্টৰ পৰা এটা যে কি কৈছে যে আমাৰ নোটিছ দিছে যে জিঅতে 17 সেপ্টেম্বৰত নাপায় হিয়তক কি কৰিব লাগিব এটা গ্ৰুপ বনাব লাগিব। গ্ৰুপ বনাই এটা মিটিং বনাব আৰু এই মিটিংত আপোনালোকৰ যিবিলাক নথিপত্ৰ আছে বা ডকুমেন্ট আছে হেতু লৈ যাব আৰু আপোনালোকে তেতিয়া কি হ'ব নামটো ভেৰিফাই হৈ যাব। সো আপোনালোকে চিন্তা কৰিব নালাগে 17 সেপ্টেম্বৰত নাপালে আপোনালোকে মানে নেক্সট স্টেপত আপোনালোকে বা নেক্সট মাহত আপোনালোকে পাই যাব। সো আশা কৰো আপোনালোকে গোটেইবিলাক বস্তু বুজি পাইছে। সো লাষ্ট লৈকে আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।